সকলোলৈকে নমস্কাৰ। আজিৰ মূল্য প্ৰয়াস বা প্ৰচেষ্টা। প্ৰয়াসৰ মহত্ব। বিজয় শিখৰত আৰোহণ কৰিবলৈ যোৱা একমাত্ৰ পথ। কোৱা হয় যত্ন কৰিলে ৰত্ন পায়। সঁচাকৈয়ে প্ৰয়াস কৰাজনৰহে বিজয় হয়। হয়, ইতিহাস ইয়াৰ সাক্ষী। প্ৰতিটো বিজয় বা সফলতাৰ মূলতে এটা প্ৰয়াসেই আছিল। আকাশত উৰি থকা চৰাইক দেখিয়ে মানুহৰ উৰিবলৈ মন গ'ল। অনেকেই বিভিন্ন ধৰণৰ প্ৰয়াস কৰিলে। ৰাইট ভাতৃদ্বয়েও প্ৰয়াস কৰি উৰাজাহাজৰ আৱিষ্কাৰ কৰিলে আৰু অনেকেই ইয়াৰ বিকাশ কৰিলে, নাইবা অনেক ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰিলে, যাৰ জৰিয়তে আজি মানৱে আকাশত উৰাৰ সুখ প্ৰাপ্ত কৰিছে। আজি আমি ভাৰতবাসীয়ে যি স্বাধীনতাৰ সোৱাদ পাইছোঁ, সেয়াও কোটি কোটি দেশপ্ৰেমী জনতাৰ স্বাধীনতাৰ কাৰণে কৰা সংগ্ৰামৰেই ফল। বৈজ্ঞানিক থমাছ আলভা এডিছনৰ 999 বাৰৰ প্ৰচেষ্টাৰ অন্তত আমি ৰাতিও দিনৰ যেন পোহৰ দিব পৰা বিজুলী চাকি পাইছোঁ। এয়া সত্য যে আজিৰ যুগৰ সফলতাৰ মূলতে হৈছে প্ৰয়াস। প্ৰয়াস বিকাশৰো মূল। প্ৰয়াসৰ কাৰণেই আধুনিকতকৈ আধুনিক নতুন নতুন সা-সৰঞ্জাম যন্ত্ৰপাতি আদিৰ উদ্ভাৱন হৈ গৈ আছে। প্ৰচেষ্টাই বিজয়ৰ প্ৰথমটো খোজ আৰু উন্নতি বা বিকাশৰ জখলাডালৰ প্ৰথমটো খোপ, আৰু ইয়েই লক্ষ্যত উপনীত হ'ব পৰা লক্ষ্যৰ পথ। প্ৰয়াসৰ মহিমাটো অসীম অপাৰ। সঁচা কথাত ক'বলৈ গ'লে ই যদিও এটা সৰু শব্দ, কিন্তু ইয়াৰ মাজত লুকাই আছে এক মহান শক্তি। ই এক শক্তিশালী বীজৰ দৰে, য'ত সোমাই আছে অসীম বল আৰু শক্তি। যেনেকৈ বটবৃক্ষৰ সৰু এটা গুটিৰ মাজতেই এজোপা বিশাল বটবৃক্ষ সৃষ্টি কৰিব পৰা শক্তি সোমাই আছে। প্ৰয়াস অৰ্থাৎ যিকোনো ধৰণৰ কাৰ্য বা উদ্দেশ্য পূৰা কৰিবলৈ, নতুবা কোনো লক্ষ্য প্ৰাপ্তিৰ কাৰণে চলোৱা চেষ্টা। সৰু বৰ যিকোনো প্ৰাপ্তিৰ কাৰণে কৰা যত্ন প্ৰয়াসেই হয় বা প্ৰচেষ্টা। ধাৰাবাহিকভাৱে কৰি থকা সৰু সৰু প্ৰচেষ্টাৰ পৰাই সফলতাৰ প্ৰাপ্তি হয়। প্ৰয়াস বা যত্ন কেতিয়াও অথলে নাযায় বুলি কয়। ইয়াৰ পৰা নিশ্চয় কিবা নহয় কিবা উপকাৰ হয়েই। অনেক যত্নৰ পাছতো পোৱা বিফলতাৰ পৰা পোৱা যায় শিক্ষা, আৰু সফল হ'লে উদ্দেশ্য সাধন হয় বা লক্ষ্য প্ৰাপ্তি হয়, আৰু এই দুয়োটাই জীৱন পথত আগুৱাই যোৱাত সহায় কৰে। যদি উদ্দেশ্য মহান আৰু লক্ষ্য বাস্তৱিক হয়, অনেক প্ৰচেষ্টাত বিফল হোৱাৰ পাছতো যদি কোনোৱে হাৰ নামানে আৰু বিবেকবান হৈ উৎসাহ উদ্দীপনাৰে সৈতে প্ৰচেষ্টা চলাই যায়, তেওঁ এদিন নিশ্চয় লক্ষ্যত উপনীত হয়গৈ। আৰু সেইকাৰণেই কোৱা হয় যত্নৰ দ্বাৰাই ভগৱানক পাব পাৰি। অৰ্থাৎ ভগৱানক প্ৰাপ্তি কৰিবলৈ হ'লেও, ভগৱানৰ আশীৰ্বাদ প্ৰাপ্তি কৰিবলৈ হ'লেও প্ৰয়াস নিশ্চয় কৰিব লাগিব। আৰু কোৱা হয় চেষ্টাৰ অসাধ্য একো নাই। প্ৰচেষ্টা কৰি গৈ থাকিলে নিজে নিজে অনেক জ্ঞান বা অভিজ্ঞতাৰ প্ৰাপ্তি হয়, আৰু ই এদিন অসম্ভৱ যেন লগা কাৰ্যকো সম্ভৱ কৰি তুলিবলৈ সক্ষম কৰে। নিৰন্তৰ কৰি থকা অভ্যাসে এজন সাধাৰণ ব্যক্তিকো মহান কলাকাৰ বনাই দিব পাৰে। আৰু সেয়ে সংস্কৃতত কোৱা হয় কৰত কৰত অভ্যাস জড়মতি ভয়ে সুজান। ধনুৰ্বিদ্যা খেল অৰ্থাৎ আৰ্চাৰী নাইবা শ্বুটিং খেলত যদি লক্ষ্য স্থানত গুলি বা কাঁড় এৰিব নোৱাৰে, তেন্তে তাত কোনো পইণ্ট নাপায়, কোনো নম্বৰ নাপায়। কিন্তু মানৱ জীৱন যাত্ৰাত তেনে নহয়। কোনো উত্তম উদ্দেশ্য বা লক্ষ্য প্ৰাপ্তিৰ কাৰণে প্ৰচেষ্টা কৰি গ'লে লক্ষ্য প্ৰাপ্তিত সম্পূৰ্ণ সফলতা লাভ নকৰিলেও অনেক সুখদায়ী প্ৰাপ্তিৰে জীৱন ভৰি পৰে। অতঃ যিকোনো মূল্যৰ বিনিময়ত প্ৰয়াস কৰি গৈ থাকক, অপযশক যশস্যা আৰু অসম্ভৱক সম্ভৱ কৰি তোলক। এয়াই আপোনালৈ আমাৰ আন্তৰিক শুভকামনা থাকিল। ধন্যবাদ।